Hey everyone, welcome to my another mini vlog. এইফালে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল সবে একদম পুৰা নাচিছে আৰু এইফালে মই টেটু ফালি ফালি চিঞৰি গান গাই আছো একদম আৰু আমাৰ ব্ৰেকফাষ্টটো আহি গ'ল এইফালে মোক মায়ে চাওকচোন টিফিনো দি পঠাইছিল ইমান ধুনীয়া ৰাস্তা আছিল ফাইনেলি 4 ঘণ্টাৰ মূৰত আমাৰ ডেষ্টিনেশ্যন চান্দুবি লেক পাই গ'লোহি আমি আৰু ইয়াতে নইজ পলিউশ্যন কৰিব নিদিয়ে যিহেতু সবফালে শান্ত পৰিৱেশ ইমান বেছি ভাল লাগিছিল এইফালে আমাৰ খানা বনাই আছে আৰু আনফালে বেচেৰা কৌশিকক মেমহতে পঢ়িবলৈ লগাই দিছে আৰু আমাৰ যেহেতু ভোক লাগিছিল সেইকাৰণে কিবা কিবি খাবলৈ আমি ওলাই আহিলোঁ এইফালে বগৰী ল'লোঁ তাৰপিছত এই ষ্টিক এডাল দেখি আমাৰ লোভ লাগিল লগৰজনীয়ে গাহৰি অৰ্ডাৰ দিলে তাৰপিছত আমি চিকেনো লৈ ল'লোঁ বহুত বেছি টেষ্টি আছিলে খাই কৰি লৈ আমি ওলাই গ'লোঁ বটিং কৰিবলৈ আগতে এনেকৈ বটিং কৰি পোৱা নাছিলোঁ কেতিয়াও ইমান বেছি ৰিফ্ৰেছ লাগিছে মানে কি ক'ম আৰু ভাল লগা সময়খিনি এনেকৈ ভিডিঅ'ৰ যোগেদি সাঁচি ৰাখিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই